চিৰাং জিলাখন বিশেষকৈ আমাৰ চিডলি সমষ্টি চিডলি চিৰাং সমষ্টিটো এনেকুৱা এটা অঞ্চল এনেকুৱা এটা সমষ্টি য'ত নেকি ভূটানৰ দাঁতি কাষৰীয়া আৰু ইয়াত ভূটানৰ ফালৰ পৰা বহুত নদ নদীয়ে বৈ আহিছে যেনেকৈ এইটো হ'ল টাকলাই নদী তাৰপিছত আমাৰ আই নদী আছে মাকৰা নদী আছে নাংগল নদী আছে তেনেকৈ নদীবোৰ আমাৰ দাঁতি কাষৰীয়া গাঁওবিলাকক ইৰ'শ্যন কৰি গৰাখহনীয়াৰ কবলত পৰি বহুত ৰাইজৰ সা সম্পত্তি নষ্ট হৈছে বিনষ্ট হৈছে বহুতজন ব্যক্তিয়ে নিজৰ ঘৰ বাৰী এৰি অইন ঠাইত যাব লগা হৈছে এনেকুৱা এটা উদাহৰণ আছে তেখেতসকলে নিজৰ গাঁৱত থাকিবৰ কাৰণে তেনেকৈ জমি বাৰী নথকাৰ কাৰণে তেওঁলোকে ফৰেষ্ট অঞ্চলত যাব লগা অৱস্থা হোৱাটো আমি দেখিবলৈ পাইছোঁ দেখা গৈছে যে বহুত স্কুল বহুত তেনেকৈ গীৰ্জা মন্দিৰবোৰ মানে পানীত যা গ'ল তাৰ কাৰণে বহুত অসুবিধাত আমাৰ ৰাইজে এই অঞ্চলৰ বিশেষকৈ আমাৰ নিচিমা এই সমষ্টিৰ মালিভিটাকে আদি কৰি বিভিন্ন অঞ্চল আজি বহুত মানে কষ্টত জীৱন যাপন কৰিব লগা হৈছে আজি এইটো হ'ল মানিকপুৰ এটা গাঁও য'ত নেকি টাকলাই নদী এই নদীয়ে বহুত গৰাখহনীয়া দি আমাৰ ৰাইজৰ মাটি বাৰী খহাই লৈ গৈছে তাৰ কাৰণে আজি SDRFৰ এটা স্কিম ইয়ালৈ আছে 1.79 crore আৰু ইয়াৰ দ্বাৰা বৰ্ডাৰ ফিচিং বৰ্ডাৰ চৰ্চেছ দিখিনি এইটো মানে প্ৰটেকশ্যন কৰিব লোৱা হৈছে মই আশা ৰাখিছোঁ যে এই স্কিমৰ যোগেদি এই গাঁওখন বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰ নিশ্চয়কৈ প্ৰটেক্টেড হ'ব ইৰ'শ্যনৰ পৰা হাত সাৰিব আৰু এনেকৈ আমাৰ হয় সম্পত্তিবোৰ আমি ৰক্ষণাবেক্ষণ দিব পাৰিম ইয়াত আমাৰ বিশেষকৈ জাকব নাৰ্জাৰী তেখেত ঠিকাদাৰ হিচাপে এই কামটো কৰিব আৰু তেখেতৰ তেনেকেই য'ত কামবোৰ কৰিছে তাত মই দেখা পাইছোঁ যে কামবোৰ বহুত মানে ধুনীয়াকৈ কৰিছে যেনেকৈ কৰিব লাগে এষ্টিমেটে যেনেকৈ দিয়ে DPRে যেনেকৈ কৈছে তেনেকৈ কামটো কৰিছে আৰু সেইখনো মই আশা ৰাখিছোঁ যে আজি আমি সেইটো মুকলি কৰি দিলোঁ যে ইয়াৰ দ্বাৰা এই অঞ্চলৰ টাকলাই নদীৰ দ্বাৰা যি লেফ্ট বেংকৰ যিটো ইৰ'শ্যন সেই ইৰ'শ্যনটো অলপ হ'লেও প্ৰটেক্টেড হ'ব এইটো 400 মিটাৰ প্ৰটেকশ্যন এটা হ'ব তাৰ লগতে মই আজি দুটা BADFৰ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ দ্বাৰা মানে এটা স্কিম সেই স্কিম মই দুটা স্কিমটো মই মুকলি কৰিছোঁ 50 লাখ টকাকৈ এটা হ'ল জাংচিবাৰী গাঁৱত যোনটো নেকি 230 মিটাৰ আৰু 3টা কালভাৰ্ট আছে আৰু এটাত আছে আনন্দ বেটিনী এইটো হ'ল 630 মিটাৰ কাৰণ এই ভূটানৰ দাঁতি কাষৰীয়া অঞ্চল ভূটান সীমাৰ পৰা প্ৰায় 10 কিলোমিটাৰ 15 কিলোমিটাৰ এই মানে বৰ্ডাৰিং অঞ্চলবোৰত ৰাস্তা ঘাটৰ অৱস্থা ঠিক নহয় কিন্তু আজি ভাৰত চৰকাৰৰ যিটো আঁচনি আছে বৰ্ডাৰ অঞ্চলবোৰত মানে BADF বুলি এটা স্কিম সেই স্কিমৰ যোগেদি সেই ৰাস্তা ঘাটবোৰ মানে নিৰ্মাণ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে আৰু যি ঠিকাদাৰে 50 লাখ টকা দি যেনেকৈ ৰাস্তাটো বনাইছে মই নথৈ আনন্দিত হৈছোঁ যে সুন্দৰকৈ তেখেতসকল কালভাৰ্টবোৰ ৰাস্তাবোৰ বনাইছে আৰু এনেকৈ যদি আমি বনাই থাকিব পাৰোঁ নিশ্চয়কৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন উন্নত এটা ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেকৈ BTRখন এটা সুন্দৰ BTR ডেভেলপ এটা BTR গঢ়িবলৈ মনস্থ কৰিছে সেইখিনি নিশ্চয়কৈ আমি অতি সোনকালে আমি তাত উপনীত হ'ব পাৰিম